Good morning everyone. আজি হৈছে Sunday ভাবিলো আজি এনেদৰে ভিডিও এটা আৰম্ভ কৰি দিওঁ। এটো ভিডিও মই কেতিয়া দিব পাৰিম ক'ব নোৱাৰি কিন্তু ভিডিওটো কৰিছো আৰু ৰাতিপুৱা নহলে বহুত দিনেই হ'ল মই ভিডিও কৰিব পৰা নাই। এয়া ৰাতিপুৱা মই বাৰিলে আহিছো। বেটাৰ লগত পিছে আহিছে। কেৰেলা লাগি আছিল তাকে চিঙি আছো। বহুত আগতেটো বহুতেই লাগিছিল এতিয়া গছজোপা পুৰণা হৈ গল যে বেছি নলগা হৈ গল। তাৰ পিছত ইয়াত জলকীয়া আছে কেজোপামান এয়া ডাঙগুটি লাগি আছিল কেজোপামান জলকীয়া আছে জলকীয়া কেটা চিঙি দিওঁ বুলি ভাবিছো এফালে ফিচাৰীত পানী বহুত হৈ গল একিটা জলকীয়া কেটা চিঙি লওঁ বেটাই দেখিছনে টৰ্চ লৈ আহিছে ৰাতিপুৱা যেহেতু স্কুললে বেটাক নি থকা হয় গৈ থকা হয় সময় নাপাওঁ এনেকে বাৰিলা আহিবলে জলকীয়াটো কিছুমান পকি নিজে হৰি থাকে তথাপিও মই মানে চিঙিবলে সময় নাপাওঁ আজি দেওবাৰ যেহেতু সময় পাইছো সেইকাৰণে জলকীয়া কেটা চিঙি লৈছো এটো যোৱা বছৰৰ গছ হয় পুৰণা গছ সেইকাৰণে ইয়াত বেছি তেনেকে লগা নাই বাৰু নতুন গছ কিজোপাত বহুত লাগি আছে কিন্তু হেবোৰ ইমান চিঙিব হোৱা নাই ভাবিলো এনে পৰি থকাতকে চিঙি লৈ যাওঁ এয়া দেখিছেনে গছজোপাৰ অৱস্থাই নাই কিন্তু জলকীয়া লাগি আছে বহুত ভাবিলো এনে এবোৰ পকি হৰি যোৱাতকৈ মই চিঙি লৈ যাওঁ আৰু কেৰেলা কেটামান বিচাৰিব লাগিব এজোপা জলকীয়া আছে নে নাই জানো বলা যাওঁ বলা পুদিনা কেটামানো চিঙি লৈ যাম নেকি বলা আৰু কেৰেলা দুটামান বিচাৰো বলা মুনু বাৰিলে যাব লাগিব পিছফালৰ বাৰিলে এতিয়া ইয়া দুপৰীয়া কাৰণে মই বনাবলৈ লৈছো ঔটেঙা দি গাহৰি মাংস বনাম আজি এয়া এতিয়া মই বনাবলৈ লৈছো গাহৰি মাংস ঔটেঙা দি বৰষুণ দি আছে কাৰেণ্টটো নাই সেইকাৰণে আপোনালোকে ভিডিওটো অলপ আন্ধাৰ দেখিব পাৰে কাৰেণ্ট নাই বৰষুণ দিয়ে আছে নেৰানেপেৰা বৰষুণ দিয়ে আছে এফালে দালি এফালে কি কৰিছা হেল্ল' এভৰিৱান আজি আকৌ মই এটা ইটিংছৰ ভিডিও লৈ আনিছো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব বলক নহলে আজি মোৰ খানাত কি আছে আপোনালোকক দেখাই দিওঁ এয়া আজি মোৰ খানাত আছে মই ভাত লৈছো এফালে ভাত লৈছো গাহৰি মাংস এয়া গাহৰি মাংস লৈছো তাৰ পিছতে এয়া গাহৰি মাংস গ্ৰেভি ঔটেঙা দিয়া আছে ইয়াত তাৰপিছত এয়া ভুজ পিয়াজ তিয়হ নেমু টেঙা এনেকৈ কাটি লৈছো মই এতিয়া খাওঁ আপোনালোকে ভিডিওটো চাই থাকিব ইয়াত ঔটেঙা দি বনাইছিলো
কুমলীয়া ঔটেঙা গাহৰি মাংস